হে দোস্ত, বানপানী মানুহক বহুতো ক্ষতিগ্ৰস্ত কৰিছে আৰু এই মানৱীয় খাতিৰত মোৰ ধন নহ'লে কি হ'ব, মোৰ মনটো বহুত ডাঙৰ, কিন্তু মই ধনেৰে সহায় কৰিব নোৱাৰিলে কি হ'ব বানপানী ৰাইজক, মই মনেৰে সহায় কৰিম। আহক তাহাঁতৰ কেনেকুৱা অৱস্থাত আছে, কি আছে, সকলোখিনি আৰু তাহাঁতৰ মন্তব্যখিনি আপোনালোকক শুনাম আৰু এই ভিডিঅ'ৰ থ্ৰুত আপোনালোকক দেখুৱাম। আৰু হে দোস্ত, ৱেলকাম বেক টু দ্য টাইগাৰ ফ্ৰম আছাম। আজি ব্লগটো বহুত ইউনিক ব্লগ বনিব গৈ আছে। সকলোৱে বানপানী হ'লে বানপানী সময়ত গৈ চাব যায়, ভিডিঅ' বনায়, কিন্তু শেষত মানুহখিনি কেনেকুৱা অৱস্থা হৈ আছে, কি হৈ আছে, সেইখিনি চাবলৈ মানুহ নেযায়। আহক মই আজি যাম খোৱাং লোকেশ্যন, যিটো কাৱৈমাৰী লোকেশ্যন, আৰু কাৱৈমাৰী লোকেশ্যনৰ আৰু জনসাধাৰণে কেনেকৈ বসবাস কৰি আছে তাৰ সকলোখিনি দৃশ্য আপোনালোকক দেখুৱাম এই ভিডিঅ'ৰ থ্ৰুত। আৰু আপোনালোকে ভিডিঅ'টো লাষ্ট এণ্ডলৈ চাব, তেন্তে সকলোখিনি দৃশ্য আপোনালোকে চাই পাব। তেন্তে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰি আছোঁ। মই আহি পাইছোঁ এতিয়া কাৱৈমাৰী যিটো ৰিংবানৰ ওচৰত, আৰু মানুহৰ অৱস্থা এতিয়ালৈকে ইমান জৰ্জৰিত হৈ আছে। সিহঁতৰ থকা বহা লৈ বহুত কষ্টৰে সিহঁতে ৰিংবানৰ ওপৰতে বসবাস কৰি আছে। আমাৰ প্ৰশাসনৰ পৰা যিটো খোৱা আৰু পানী আৰু জীৱ জন্তুৰ কাৰণে যিটো খাদ্য দিছিল, কিন্তু তাৰ খাদ্যত পৰ্যাপ্ত নহয়, আৰু এইটো অঞ্চলত ইমান ভুক্তভোগী হৈ আছে। লগ পাইছোঁ আমাৰ মাষ্টাৰ কাইক, আৰু মাষ্টাৰ কাইক কিছু কথা সুধিম, আৰু এই বানপানীৰ দুৰৱস্থা কি ভুগি আছে, কেনে অৱস্থা হৈ আছে এতিয়া বৰ্তমানলৈকে, আৰু প্ৰশাসন অহাৰ পাছৰ পৰা কি হৈ আছে, আৰু আপোনালোকক সকলো ভিউজখিনি মই দেখুৱাম। আহক মই চিনাকি কৰি দিওঁ, আৰু এয়া আমাৰ মাষ্টাৰ কাই বুলি কওঁ, আৰু নামটো আমি সুধিম। এয়া মাষ্টাৰ কাই, আপোনাৰ নামটো কওকচোন। মোৰ নাম শ্ৰী টংকেশ্বৰ দাস, মই কাৱৈমাৰী নিবাসী, কাৱৈমাৰীতে আছোঁ। কাৱৈমাৰী অঞ্চলৰ বানপানীৰ যিটো অৱস্থা, তো ৰাইজৰ অৱস্থা এইটো বৰ বেয়া ধৰণৰ অৱস্থা হৈ আছে। গোটেই প্ৰায় ৰাইজ মানে এই কাৱৈমাৰী ৰিংবানৰ ওপৰতে সামান্য এখন টিৰপালেৰে এটি চালি তৈয়াৰী কৰি বসবাস কৰি আছে। বৰ দুখ লগা কথা, আজি এই অৱস্থাত আছে। যিটো অৱস্থা হ'বলগীয়া হৈছে, এই অৱস্থাটোৰ পৰা যদি বানপানীৰ অৱস্থাটোৰ পৰা এই ৰাইজক মুক্ত কৰিবলৈ হ'লে, ৰাইজক যদি বানপানী নোহোৱাকৈ বসবাস কৰি থাকিবলৈ হ'লে, মানে আমি এই ৰাইজৰ এই ৰিংবান্তি, কাৱৈমাৰী ৰিংবান্তি যিটো আছে, গেমনৰ পৰা চেনিমাৰী হৈ কাৱৈমাৰী গাঁৱে দি গৈ এইফালে শলিয়ামাৰী দি গৈ গেৰগেৰী দলনি কোৱেদি গৈ হালধিবাৰী END মথাউৰিত সংযুক্ত কৰি যদি শক্তিশালীকৈ নিৰ্মাণ কৰি দিয়ে, তেতিয়াহ'লে এই বৃহৎ অঞ্চলৰ ৰাইজ বানপানীৰ পৰা ৰক্ষা পাব। এতিয়া বৰ্তমান যিটো অৱস্থাত আছে ৰাইজৰ বানপানীৰ অৱস্থাটো বৰ দুখ লগা অৱস্থাত আমি থাকিব লগা হৈছে। এতিয়াও আজি শুনিব পাইছোঁ জাগুন মাঘেৰি তাত পানী বাঢ়িছে। সেই কথা শুনাৰ লগে লগে আমাৰ মনটো কম্পমান হৈ উঠিছে। হয়, আৰু আপোনাৰ যিটো প্ৰশাসনৰ যে ইয়াত যি ভিজিট কৰিছে, প্ৰশাসনৰ পৰা আপোনালোকে কি সুবিধা পাইছে অকণমান জনাব নেকি? এতিয়া আমি বৰ্তমান প্ৰশাসনৰ পৰা চাপৰ অলপ পাইছিলোঁ, গৰু ছাগলীৰ খাদ্যৰ কাৰণে অলপ সামান্য, আৰু ৰাইজৰ কাৰণে যিটো চাউল দাইল তেল দিছিলে সেইটো পৰ্যাপ্ত পৰিমাণতে হোৱা নাই। এতিয়া যিটো কাৰণ পানীতেই অৱস্থাতেই ৰাইজে ৰিংবানৰ ওপৰতে বসবাস কৰি থাকিবলগীয়া হৈছে, আৰু বা কিমান দিন থাকিবলগীয়া পৰে তাৰ কোনো সন্দেহ নাই। গতিকে আৰু যোগান বিভাগৰ পৰা যাতে ৰাইজৰ খাদ্য সংকটৰ অৱস্থাত পৰিব নালাগে, খাদ্য সংকট অৱস্থাত নপৰাকৈ ৰাইজক যাতে খাদ্যৰ ব্যৱস্থা কৰি দিব লাগে প্ৰশাসনে, তাৰ বাবে মই প্ৰশাসনক টানি অনুৰোধ জনাইছোঁ। আৰু যেতিয়া বান হৈছিলে তেতিয়া আজি কিমান দিন হৈছে? এতিয়া এইটো 3 তাৰিখৰ পৰা বানপানী আৰম্ভ হৈছে। বানপানী আজি পৰ্যন্ত বানপানী এই একে অৱস্থাতে আছে, আৰু পানী বাঢ়িছে বুলি আমি জানিব পাৰিছোঁ। গতিকে বানপানী এনে বাঢ়ি থকা অৱস্থাত যদি প্ৰশাসনে সহায় নকৰে, তেতিয়াহ'লে আমাৰ ৰাইজ বহুত বিপদত পৰিব। সেইটো হয়, কিন্তু আহক আপোনালোকক কিছু ভিউজখিনি দেখুৱাম, আৰু যিটো ৰিংবানৰ ওপৰত কেনেকৈ পৰিস্থিতি হৈ আছে এতিয়ালৈ হৈ আছে, আৰু কিমান দিন থাকিব লাগে সেইটো আমি বিশেষকৈ ক'ব নোৱাৰি, আৰু যিটো কণ্ডিশ্যন হৈ আছে আপোনালোক দেখুৱাওঁ কিছু ভিউজ। মন্তব্য শুনাওঁ আপোনালোকক, যিটো এই কাৱৈমাৰী পাব্লিকৰ মন্তব্যখিনি আপোনাক শুনাম। এয়া মই এতিয়া লগ পাইছোঁ আমাৰ বাইদেউ, এই বানপানীৰ যিটো দুৰ্ব্যৱস্থা কৰিছে তাৰ বিষয়ে কিবা ক'ব নেকি?
আৰু প্ৰশাসনৰ পৰা কি সুবিধা পাইছে কি সেইটো বিষয়ে ক'ব নেকি? প্ৰশাসনৰ পৰা সুবিধা বোলে একো নাপায় আমাক কাউমে গাঁৱত। আৰু যিবিলাক ৰিলিফ দিয়ে চাউলডাল পালোঁ আৰু ঘৰৰ বোলে যাব নোৱাৰে, ঘৰৰ অৱস্থা একেবাৰে বেয়া, ঘৰত এবুকু পানী হৈ আছে। ৰিলিফটো যিটো দিছে সেইবিলাক আমাৰ দুখাতে বা এখাতে হয়, আৰু পিছতেতো নিজে কমাই খাবই লাগিব। হয়, একচুৱেলি মই বাইদেৱে ক'ব বিচাৰিছে, বাইদেউ ভাগৰ যিটো ফিলিং কৈছে, যিটো প্ৰশাসনৰ পৰা চাউল দাইল আৰু পানী, অকণমান পানী আৰু গৰু জীৱ জন্তুৰ কাৰণে যিটো খাদ্য দিলে তাত পৰ্যাপ্ত নহয় বুলি বাইদেৱে প্ৰকাশ কৰি আছে মনত দুখত, আৰু এনেকৈ দুৰৱস্থাত হৈ আছে। আৰু এতিয়া খেতি ছিজন, সেই খেতি ছিজনত যিটো বছৰত খায়, এতিয়া ধান খেতি কৰিবৰ কাৰণে কিমান অসুবিধা জৰ্জৰিত হৈ আছে। আৰু এই যদি প্ৰশাসনৰ পৰা সেই চাউল দাইল আৰু পানী সেইটো দিলে তাৰ পৰ্যাপ্ত নহয়, কাৰণ গোটেই বছৰটো চলিব লাগিব, কেনেকৈ কৰিব লাগিব, এতিয়া জিৰ'ৰ পৰা ষ্টাৰ্ট কৰিব লাগিব কেৰিয়াৰটো। সেইকাৰণে বহুত দুখত কথাটো কৈ আছে আমাৰ বাইদেৱে। আৰু এই ইয়াত দেখি পাইছে, ইয়াত ৰিং বানৰ ওপৰতে গৰু মানে জীৱ জন্তুখিনিও ইয়াত ৰাখিবলগীয়া হৈছে। আৰু আপোনাক দেখুৱাম আৰু আগৰ কিছু ভিউজখিনি। ৰিং বানৰ ওপৰত ইমান কষ্টৰে বসবাস কৰি আছে। আহক আৰু দুটা মন্তব্য শুনাম আমাৰ বাইদেউৰ পৰা। এয়া চিনাকি বাইদেউ, আপোনাৰ নামটো ক'বনে? অঁ, বানপীড়িত ভুক্তভোগী হৈ আছে, যিটো সমস্যাত ভুগি আছে। আৰু আজি কিমান দিনৰ পৰা ভুগি আছে ইয়াত? এসপ্তাহৰ পৰা। আৰু হয়, আৰু আপুনি প্ৰশাসনৰ পৰা কি সুবিধা পাইছে? চাউল দাইল পাইছোঁ আৰু মিঠাতেলৰ বটল দুটা দিছিলে, সিমানেই বাৰু, অন্য একো বস্তু দিয়া নাই বাইদেউ। হয়, আৰু মোৰ ল'ৰা দুটাই সৈতে বহুত কষ্টত চলিছোঁ। মানুহজন আজি 15 চনতে ঢুকাইছে, এতিয়া মোৰ 10 বছৰ চলি আছে মোৰ মানুহজন। মোৰ দুখ কষ্টৰ মাজত মই ল'ৰাকেইটাক অতিবাহিত কৰিবলগীয়া, তুমি হাজিৰা কৰি মোক খুৱাইছে ডাঙৰটো ল'ৰাই, সৰুটো কোনো ইনকামৰ ৰাস্তা নাই, বহুত কষ্টত চলিছোঁ, খাইছোঁ। আৰু পথাৰ গছাও নাই, ঘৰ দুৱাৰে দেখিছোঁ অৱস্থা, মোৰ ভাগিছিলো উৱলি গৈছে। ধানখিনিও মোৰ তললৈ গ'ল, আকৌ তলত পৰিলে ধানখিনি, বস্তা উঠাব নোৱাৰিলোঁ, মানে পানীতে ল'ৰাই চাং কৰিও ধানখিনি মই উঠাব নোৱাৰিলোঁ। গোটেইখিনি ধান এতিয়া তল গ'ল, আৰু ধানখিনি গ'ল, কিন্তু মোৰ ধানখিনি গ'ল আৰু কানি কাপোৰো অলপমান গ'ল মোৰ। সেই কানি কাপোৰখিনিও মই উদ্ধাৰ কৰিব নোৱাৰিলোঁ বাৰু। আৰু বিশেষকৈ মোৰ পেটৰ ভাতমুঠিয়ে গ'ল। কানি কাপোৰটো মোৰ কোনো কথা নহয়, মই ল'ৰাই হাজিৰা কৰি আনি কিনি দিবহি, কিন্তু মোৰ পেটৰ ধানমুঠি মই ক'ৰপৰা পাম খাবলৈ। সেই গতিকে আজিলৈকে কোনো মোৰ প্ৰশাসনেও বা কিবা এটা চাবলৈও নাই অহা বাৰু, কিবা এটা আমাক দিয়াও নাই। দিয়াটোতো বাদে আমাৰ কেনেকৈনো আছোঁ, কি কৰিছোঁ, সেই কথাটো আমাক চাবলৈ নাই। খাইছোঁনো কেনেকৈ, আছোঁনো কেনেকৈ, এয়া আলিৰ ওপৰত বজাৰ বনাই পেলাই থাকিব। আহক আপোনালোক দেখুৱাইছোঁ কেনেকৈ আছে ইয়াত বসবাস কৰি আছে। জাষ্ট ভিতৰৰ দৃশ্যখিনি দেখুৱাই আছোঁ। এয়া আপোনালোকে চাই পাইছে ইয়াত। মই আপোনালোকলৈ বিনম্ৰ অনুৰোধ কৰিছোঁ, এই কুসুম কলিতা ইয়াৰ গাঁওখন অতিকে দুখিত হিচাপে মই আছোঁ বুলি ক'ব পাৰি বাৰু। আপোনালোকে মোক কি সাহাৰ্য দিয়ে বা ল'ৰা দুটা কি মোক গতি বা কিবা এটা লগায়, মই বহুত কষ্টত আছোঁ, মোক যেন আপোনালোকে অকণমান চকু মেলি চায় আৰু। বহুত দুখত গীত হৈ কথাখিনি কৈ আছে। আৰু প্ৰশাসনৰ পৰা যিখিনি চাউল দাইল আৰু জীৱ জন্তুৰ কাৰণে যিখিনি খাদ্য পালে তাৰ পৰা পৰ্যাপ্ত নহয়। আৰু এই প্ৰশাসনক ৰিকুৱেষ্ট কৰি আছে যেনে ভাল চাই, আৰু যিটো দুৰৱস্থা হৈ আছে, ইমান দিনৰ পৰা ভুগি আছে, ইয়াত ভুক্তভোগী হৈ আছে। আৰু প্ৰশাসনক আমি বিনম্ৰ অনুৰোধ কৰিছোঁ আহি আৰু এই কাৱৈমাৰী অঞ্চল য'ত বানপীড়িত হৈ আছে, সিহঁতক যিটো সুবিধা পাব লাগে সেইটো সকলোকে সমান সুবিধাটো আৰু দিয়ে যেন। আহক আপোনালোকক আৰু মন্তব্য শুনাব বিচাৰিছোঁ, যিটো কাৱৈমাৰী ৰিং বানৰ ওপৰত থকা। আপোনাৰ নামটো দাদা?
অনিল শইকীয়াৰ পৰা কিছু মন্তব্যখিনি জানো ইয়াত কেনেকৈ ব্যৱস্থাত আছে কি দুৰ্ব্যৱস্থা হৈছে আজি কিমান দিন ভুক্তভোগী হৈ আছে এই বানপীড়িতৰ পৰা আৰু প্ৰশাসনৰ পৰা কি সুবিধা পাইছে অনিল শইকীয়া তাৰ পৰা মই জানো কিছু কথা আৰু আপোনাৰ নামটো কওকচোন আপোনাৰ মুখৰ পৰা মোৰ নাম শ্ৰী অনিল শইকীয়া মই কাৱৈমাৰীৰ নিবাসী ইয়াতে আজি বানপানীৰ লগত সহযোগ কৰি এয়া আছোঁ আৰু প্ৰশাসন বা চৰকাৰৰ ফালৰ পৰা পৰ্যাপ্ত পৰিমাণৰ যিখিনি আমাক সাহাৰ্য দিব লাগিছিলে সেইখিনি আমি পোৱা নাই দুদিন ৰিলিফ পালোঁ চাউল 4 কেজিমান দাইল আধা কেজিকৈ মিঠাতেল 200 গ্ৰাম এনেকৈ পালোঁ তাৰপিছৰ পৰা আমি একো পোৱা নাই এতিয়া গৰু ছাগলী ঘৰ দুৱাৰ সকলো পানীৰ তলত আছে গতিকে মই আমাৰ চৰকাৰলৈ এটা অনুৰোধ জনাইছোঁ যাতে তেখেতলোকে এই মানুহখিনি খেতি বাতি সকলো গ'ল ঘৰ দুৱাৰ কি পাৰে চৰকাৰে সহায় কৰে আৰু আমাৰ স্থানীয় বিধায়ক যিজন আজিলৈকে আমি খবৰ কৰিবলৈও নাহিলে আমাক সুধিবলৈও নাহিলে তোমালোকে পানী আছে আমাৰ গাঁৱৰ গাঁওবুঢ়া ইয়াত মানুহক ত্ৰিপাল দিছিলে ত্ৰিপাল এখন খুলিবলৈ কৈছে মোৰ ইয়াত একো দায়িত্বই নাই বুলি কৈছে এইপিনে অহাও নাই চোৱাও নাই দায়িত্ব মোৰ মানুহজনী গৈছিলে মই বেমাৰী মানুহ বৰকৈ যাব নোৱাৰোঁ মই ঘৰতে আছিলোঁ মানুহজনীয়ে সোধাত ক'লে মোৰ সেইপিনে একো দায়িত্ব নাই দায়িত্ব বেলেগ মানুহৰ আছে কিন্তু চবেই পোৱাই ক'ৰবাত পাইছে ত্ৰিপাল চবেই পাইছে ইয়াতে আমি কেইঘৰ মানুহে পাবলৈ থাকিব হয় আমাৰ শইকীয়া যি মনৰ দুখিত হিচাপে প্ৰকাশ কৰি আছে আৰু গাঁৱৰ যিটো মুখ্য প্ৰধান গাঁওখনৰ মেইন প্ৰধান হৈছে গাঁওবুঢ়াই যদি গাঁৱৰ যিখিনি সমস্যাখিনি যদি প্ৰশাসনৰ আগত দাঙি নধৰে তেন্তে গাঁও প্ৰশাসনে কেনেকৈ গম পাব সেইখিনি এটা গাঁৱৰ প্ৰধানৰ মেইন দায়িত্ব হয় সেইখিনি ভালকৈ জনাব লাগে প্ৰশাসনক আৰু যিখিনি সুবিধা পাব লাগে চৰকাৰৰ পৰা সুবিধা পাব লাগে আৰু যিটো এইটো খেতিপথাৰ ছিজন যিটো বছৰ খোৱা যিটো ধান কৰিব পৰা নাই বহুত ধানো পৰ্যন্ত পানীত বুৰ খাই গ'ল আৰু এইটো ব্যৱস্থাত আছে আৰু আমাৰ এই শইকীয়া দাই এইটো প্ৰকাশ কৰি আছে আৰু আপুনি প্ৰশাসনক কি ক'ব বিচাৰিছে প্ৰশাসনক মই ক'ব বিচাৰিছোঁ এটাই যে এইটো ৰিলিফৰ ব্যৱস্থাটো কিবা এটা ৰাইজলৈ কৰক আৰু ইয়াত যিখিনি মানুহ আছে চব খেতি খোৱা মানুহ ইয়াত কোনো চাকৰিয়াল বাকৰিয়াল মানুহ নাই চবে খেতি কৰি ভাত খোৱা মানুহ এই খেতি কৰি ভাত খোৱা মানুহখিনিয়ে আজি সকলো গ'ল তেখেতলোকৰ যে চৰকাৰ বা প্ৰশাসনে এইখিনি আমাৰ অকণমান হ'লেও সহায় নজনালে এই গাঁৱৰ মানুহখিনি আৰু দুৰ্বল হ'ব এয়া কেনেকৈ পানীৰ লগত মানুহে আৰু ভুল লৈ পেলাই আপোনালোকে এয়া এই শিপুৰাৰ সেইখিনি মাজুলীৰ মানুহ তেখেতলোকে আহি পেলাই ইয়াতে বাস লৈ আছিলে এইখিনি মানুহ আকৌ এয়া ভূৰত কলৰ ভূৰত থুই গৰু এই পাৰ ইয়াতে বান্ধিছিলে ইয়াতো ইমানখিনি পানী আছিলে এতিয়া গৰুলৈ সেয়া দানা খেৰ কিবা কিবি কলপাত চলপাত গোটাইছেহি এই আপোনালোকে কিছু ভিউজখিনি দেখুৱাই আছোঁ কেনেকুৱা ব্যৱস্থাত আছে কেনেকৈ গৰুৰ কাৰণে খোৱা ব্যৱস্থা যোগাৰ কৰি আছে আপোনাক দেখুৱাইছোঁ এয়া বহুত কেনে আনি আছে কওক দাদা আপোনাৰ নামটো পানীয়াম কলিতা অঁ আমি প্ৰশাসনলৈ এইটোৱে জনাইছোঁ চৰকাৰলৈ আমাক অকণমান সাহাৰ্য দি মানুহখিনি কোনো ৰকম যন্ত্ৰণা উদ্ধাৰ কৰক এই বিপদত পানী গোটেই পানী ঘৰ দুৱাৰ ভাগিছে আগত হৈছিলে নেকি এনেকুৱা আগত এবাৰ হৈছিলেতো ইমান ডাঙৰ মানে কিমান চনত হ'ল আপোনাৰ 15 চনত এবাৰ হৈ গৈছে তাতকৈও ডাঙৰ এইবাৰ আৰু এইটো দেখিছে গোটেই এইটো ৰাস্তা আমাৰ ৰাস্তা আজি কিমান বছৰ এইটো ৰিপেয়াৰিং নায়েই সব ৰাস্তাই আলি পদূলি ভাল হ'ল আমাৰ ওচৰ ৰাস্তাখন নহ'ল এই গোটেইটো আপোনালোকে চাওক গোটেই আমাৰ ৰাস্তা পদূলি নহ'ল এই ৰাইজৰ এয়া কি প্ৰলয় হৈছে এই ৰাস্তাখন হোৱা হ'লেও আঁতো যদি ৰাস্তাখন ভালকৈ বনাই দিলেহেঁতেন আমি ৰাইজ যেই হওক অকণমান ভৰিটো দি খেৰা হৈ থাকিবলৈও আমি উপায় পালোঁ সিহঁতে খেৰা হ'বলৈও আমাৰ উপায় নাই একো উপায় নাই আকৌ এতিয়া ইয়াৰ খাদ্য বস্তু যি সামগ্ৰী আমাক দিছে আকৌ এতিয়া আমি দোকানৰ পৰা কিবা এটাও কিনি খাব নোৱাৰোঁ সকলো সামগ্ৰীৰ দাম উঠাই দিছে আমি কেনেকৈ জীয়াই থাকিম আমাৰ এটা অনুৰোধ কৰিছোঁ গেমনৰ পৰা এই আমাৰ যিটো মথাউৰি নিৰ্মাণ এইটো অকণমান সবল কৰি যদি হালদিবাৰীলৈকে বনাই দিয়ে অন্ততঃ এই অঞ্চলটোৰ মানুহখিনি গোটেইখিনি তাতে বাচিব চৰকাৰে যিটো PM কিষাণ বুলি কৃষকৰ সন্মান কৰিছিলে সন্মানৰ যিটো 2000কৈ টকা 2 মাহ 3 মাহ মূৰে ভৰাই দিছোঁ সেই পইচাটো এইখিনি আচল কৃষক মানুহখিনি ইয়াৰ পৰাও বঞ্চিত
কিন্তু মই এইবাৰ পালোঁ 2000 টকা। মই এইটো সঁচা কথা কৈছোঁ, মই মিছা কথা নকওঁ। গতিকে আৰু খেতিয়কৰ কাৰণে যিবিলাক সুবিধা সেইবিলাক আমাৰ ইয়াত কোনো মানুহে পোৱা নাই এতিয়ালৈকে। চৰকাৰে এইটো বহুত সুবিধা দিছে, চেণ্ট্ৰেল চৰকাৰে। শুনি থাকোঁ ৰেডিঅ'ত, কোনো টিভিত, কিন্তু আমাৰ গাঁৱত আমি একো নাপাওঁ। অনুৰোধ জনাইছোঁ দুই যে এই কৃষক ৰাইজক বিপদৰ পৰা উদ্ধাৰ কৰক আৰু যি চৰকাৰৰ যিবিলাক আঁচনি সেই আঁচনিবিলাকে যাতে মানুহবিলাকক ঢুকি পাওক। ধৰক এতিয়া আমাৰ গৰু ছাগলী আপোনালোকে চকুৰে দেখিছে, গতিকে যদি ভুচি বা অন্য খাদ্য, গৰু খাদ্য বা স্বাস্থ্য বিভাগৰ পৰা বস্তু বাহিনী দিয়ে সেইটোত আমি সুখী হ'ম। কিন্তু মানুহৰতো অৱস্থা নায়েই আৰু জীয়াই থাকিবলৈ আমাৰ সম্ভৱপৰ নাই। কিন্তু গৰু গাইকেইটা জীয়াই ৰাখিবৰ কাৰণে আমাৰ এটা সম্ভৱ। এইখিনি এটা শিশু খাদ্য, পশু খাদ্য যদি দিয়ে তেতিয়া আমি অলপ কিছু উপকৃত হ'ম বুলি ভাবোঁ। আগত কিবা পাইছে নেকি প্ৰশাসন? আগৰ পশু বিভাগৰ ফালৰ পৰা ভুচি পোৱা হৈছিলে। প্ৰতি পৰিয়ালৰ প্ৰতি 17 কেজি নে 16 কেজিনো আগত এবাৰ পোৱা হৈছে। হয়, আপোনালোকে কি তাত ঘৰতে আছে ন? ইয়াত ৰিংবানৰ ওপৰত আছে? আমি ৰিংবানৰ ওপৰত বাস কৰিছোঁ, উৰাৰ ওপৰত বাস। হয়, আপোনাৰ ঘৰটো? ঘৰটোতো সেই পানী কি কৰে, গোটেই ভিতৰত পানী সোমাই গ'ল? গোটেই কাপোৰ কানিৰ পৰা ধৰি সমস্ত চিজ। অ'কে, আপোনাৰ বছৰে যিটো খেতি কৰে, যিটো ধান বুলি কয়, সেই ধানটোক এইটো বছৰটো অসম্ভৱ কৰা, সেইটো বিষয়ে আপুনি চৰকাৰক কি ক'ব বিচাৰে? সেইকাৰণে চৰকাৰে এতিয়া তাৰমানে কৃষক ৰাইজৰ হৈ কিছু উন্নত ধৰণৰ আৰ্থিক সাহাৰ্য দিয়ক আৰু তাৰ লগে লগে বৰ্তমান ৰবি খেতি, ধান খেতিটো আশাই নাই। ৰবি খেতিৰ কাৰণে যদি কিছুমানে সাহাৰ্য দিয়ে আমি তেতিয়া আকৌ ৰাইজ বাচিবলৈ সুবিধা এটা হ'ব। বানপানীত পীড়িত হৈ ঘৰৰ অৱস্থা কেনেকৈ কি হৈ আছে, তাৰ সমস্যা আৰু কি হৈ আছে আপোনাক দেখুৱাম। তেন্তে দেখিছোঁ বহুত কষ্টৰে আহিছোঁ, কিন্তু মই কেতিয়াবা এনে উঠা নাই। ইয়াত দেখি পাইছে, ইয়াত ইমান পানী। এইটো কি মেচিনকেইটা সোমাই আছে? এইখিনি গোটেই পানীত সোমাই আছিলে আৰু ধানৰ মেচিন সোমাইছে আৰু এইফালে আপোনাৰ এই চব্জি খেতি পৰ্যন্ত সোমাইছে। কেৰেলা মুঠতে সম্পূৰ্ণ চব পানী তলত। কাপোৰ কানি আমাৰ চব তিতিলে, পিন্ধিবলৈ কাপোৰ নাই। খিৰিকী লেভেলটো লৈ গৈছে ন? এয়া দেখি পাইছে, পানী এতিয়াও হৈ আছে। ইয়ালৈ পানী কিমান হৈ আছিলে? দেখি পাইছে চৌকা ঘৰৰ কণ্ডিশ্যন কেনেকৈ হৈ আছে। দেখুৱাই আছোঁ, এই পাছফালে ইমান পানী বোৰ খাই গ'ল আৰু ইয়াত চেয়াৰ পৰ্যন্ত, টিউবৱেল যিটো বাথৰুম পৰ্যন্ত আপোনাক দেখুৱাই আছোঁ। ইয়াত চাওক, আপুনি কিবা ক'ব বিচাৰিছে প্ৰশাসনক? ক'ব বিচাৰিছে মানে আমাৰ একো পানীৰ পৰা একো থ'বলৈ জেগা নাই। ঘপকৈ পানীটো বিচাৰিলে নাই, আহি গোটেই কাপোৰ কানি, খোৱা বস্তু সকলোখিনি তল গ'ল। হয়, আৰু এই প্ৰশাসনৰ পৰা কিছু সুবিধা পাইছে? হেৰিয়া দিছে, ৰেচনৰ চাউলটো দিছে, দাইল দিছে, সেইকেইটা খাই আছোঁ। হয়, আৰু প্ৰশাসনক কি ক'ব বিচাৰিছে আপুনি? মই কি ক'ব বিচাৰিছোঁ, আমাৰ আৰু কিবা এটা সুবিধা লাগে আৰু ভাল। হয়, এনেকৈ বানপানীৰ ওপৰত কেনেকৈ উঠি থাকিব? নাতিকেইটা আছিলে দুটা, সেই দুটাকো পানীতে উঠাই পেলাই পঠিয়াই দিছোঁ মোৰ মায়ে ক'বলৈ। মেকানিক প্ৰকাশ কৰি আছে আৰু মোৰো বহুত বেয়া লাগি আছে। আহি ইয়াক মই বিনম্ৰ অনুৰোধ কৰি আছোঁ, যিখিনি ভালকৈ চকু দিব লাগে আৰু যিখিনি পাবলগীয়া বস্তু পাব লাগে বহুত কষ্টৰে, কাৰণ বছৰে কৰিবলগীয়া খেতিখিনি পূৰা খেতিপথাৰ বুৰ খাই গ'ল আৰু চব্জিৰ ওপৰত ডিপেণ্ড কৰি ঘৰটো চলে আৰু এনেকুৱা চাকৰি বাকৰি এনে বিশেষকৈ নাই। যিখিনি সুবিধা পাব লাগে সেইখিনি সুবিধা পাব লাগে আৰু এইটো ভিডিঅ' ইমান শ্বেয়াৰ কৰক যেনেকৈ আমাৰ মেইন প্ৰশাসনলৈ এই ভিডিঅ'টো যায়। আৰু এয়া মন্তব্য কিছু শুনাওঁ আমাৰ বাইদেউৰ পৰা। কওক বাইদেউ।
আমাৰ মন এতিয়া যিমানখিনি ধৰক পৰিশ্ৰম কৰি খেতি বাতি কৰিছিলোঁ সকলোখিনি লোকচান হ'ল। তাৰ ভিতৰত আৰু তেখেতে কিমান কি দি আমাক জীৱকেইটা ৰক্ষা কৰে, গৰু ছাগলীৰ পৰা ধৰি সকলোৰে মানে আমাৰ বিশেষ আমাৰ গৰু পোৱালিকেইটা ৰাখিবলৈও মানে আমাৰ সমস্যা হৈছে। মানুহ বাৰু যেনে তেনে হ'লেও বোলে কলৰ ভূৰত উঠি হ'লেও মানুহ নমৰে, কিন্তু খোৱা বোৱাটো আমাৰ সেইখিনি জীৱিকাৰখিনিতো আমাৰ চিন্তা। আমি যদি খাবলৈ নাপাওঁ জীয়াই থাকিম কেনেকৈ? হয়, আপোনালোকে বিশেষকৈ খেতি বাতিবোৰ কৰে আৰু আপোনালোকে চব্জি খেতিও কৰে মানে? খেতি মানে কেৰেলা ভোল মানে 3 বিঘামান আছিলে আৰু কুন্দুলি প্ৰায় 1.5 বিঘা 2 বিঘা, ভেন্দি আছিলে ধৰক প্ৰায় 2 বিঘা দুপুৰা 10 বিঘা মাটি খেতি মানে আমাৰ সেইখিনি ধ্বংস হ'ল। এতিয়া আমাৰ কোনোমতে মানে এতিয়া কৰিবলৈ আমাৰ উপায় নাই। হয়, আপোনালোকৰ এই ঘৰৰ মুৰব্বীজনৰ নাম কৈ দিয়কচোন। মিঠাৰাম কলিতা। মিঠাৰাম কলিতাৰ ঘৰৰ কণ্ডিশ্যন দেখিছে আৰু মোৰো বেয়া লাগি আছে আৰু আমাৰ এই বাইদেৱে কান্দি আছে, বহুত মনটো বেয়া লাগি আছে। সাহায্যটো অকণমান যেন দিয়ে আৰু আমি আৰু যিমানখিনি তেখেতে সাহায্য দিব পাৰে আমি তাৰ বিষয়ে তেখেতক আমি অনুৰোধ কৰিছোঁ, তেওঁ যাতে আমাক কিছুমান সহাযোগ কৰি পেলাই যেন কিছুমান আমাক এই বিপদত উদ্ধাৰ কৰে। আমাৰ যিটো দুৰৱস্থা এৰাখুটিৰ ওপৰত যিটো মঠৰি আছিলে, সেই মঠৰিটো ভাগু অৱস্থা হোৱাৰ কাৰণে আমি গাঁও প্ৰধানক খবৰ দি গাঁও প্ৰধানো আহি গোটেই আমাৰ গাঁৱৰ ৰাইজ গৈ লাগি ভাগি আলিটো কোনো বচালোঁ। কিন্তু তাৰ উপৰিও এই ভাটি পিনৰ যিটো আলি মঠৰি ছিঙিলে, সেই ছিঙিবলৈ আমাৰ বচাবলৈ সক্ষম নহ'ল। কিন্তু নোহোৱা হেতুকে আজি আমাৰ এই বাৰী ঘৰ দুৱাৰ সমস্ত ধ্বংস হৈ গৈছে। ধ্বংস হৈ যোৱাৰ ফলত এতিয়া আমি কেনেকৈ চলি খাম, কেনেকৈ আমাৰ চাকৰি নাই বাকৰি নাই, আমি জীয়াই থকা সম্ভৱপৰ নহয়। আৰু বিশেষকৈ আমি গৰু ছাগলী যিকেইটা ৰাখিছোঁ সেইকেইটাও আমাৰ জীয়াই ৰাখিব পৰা ক্ষমতাটো অতি কম দেখাগৈ নাই। তাৰমানে বাচাব পাৰিম যে সেইটো আশা কৰিব পৰা নাই, কাৰণ ঘাঁহ নাই, পানী নাই, খেৰ নাই, এই লিখা উপায় নাই। গতিকে সেইটো কাৰণে আমি চৰকাৰক অনুৰোধ কৰোঁ, আমাৰ অনতিপলমে গৰু ৰিলিফৰ পৰা ধৰি মানুহৰ খাদ্যৰ পৰা ধৰি আৰু কিছু সাহাৰ্য দিয়ে, কেতিয়া আমি মানুহখিনি ভৱিষ্যত জীয়াই থাকিব পাৰিম। নহ'লে আমাৰ ভৱিষ্যতৰ অন্ধাৰ, আমি নিজে মৃত্যুমুখলৈ নিজে চাপি যাব লাগিব। হয়, বহুত দুখ প্ৰকাশ কৰি আছে। আৰু আপোনালোকৰ এইটো অঞ্চল যিটো কাৱৈমাৰী অঞ্চল, কিমান মানুহ বসবাস কৰি আছে? আমাৰ ইয়াত বহুত আছে, প্ৰায় 600-650 এৰিয়া, গোটেই এৰিয়াটো 650-700 ঘৰ মানুহ। হয়, আৰু এইটো সমষ্টিৰ বিধায়কটো চক্ৰধৰ গগৈ ৰাইট, চক্ৰধৰ গগৈৰ পৰা কিবা সুবিধা পাইছে নেকি? চক্ৰধৰ গগৈ আহি মঠৰিত আমাক মাত্ৰ বালি 2-3 গাড়ী দিলে মঠৰিটো বনাবৰ কাৰণে, তেখেতক অনুৰোধ কৰাৰ কাৰণে। তাৰপাছত আৰু ৰিলিফৰ ক্ষেত্ৰত কেনেকৈ কিমানখিনি তেওঁ সহায় কৰিছে আমি সেইটো নাজানো। ৰিলিফ এবাৰহে আমি পোৱা হৈছোঁ চৰকাৰৰ ফালৰ পৰা, কিন্তু যিবোৰ এনজয় পাৰ্টীয়ে বা কোনোবাই ৰিলিফ দিছে সেইবোৰ কিন্তু আমাৰ ইয়াত ভিতৰত থকা মানুহখিনি কোনো পোৱা নাই। অন্যান্য যিবোৰ পাৰ্টীয়ে দিছে, কাৰণ সেইখিনি তেওঁলোক আহিব নোৱাৰে কাৰণে শিবিৰতে দিলে। আৰু চৰকাৰৰ পৰা আমাৰ চাউল দাইল এইভাগে এবাৰ কমটি, একেবাৰে ৰিলিফটো একদম মেক্সিমাম কম, একেবাৰে সংকটজনক। গতিকে পানীৰ অভাৱ, এতিয়া পানী খৰাং ঘাটত দিয়ে, কিন্তু আমি ইয়াৰ পৰা গৈ পানী তাৰপৰা কেনেকৈ যাবলৈ উপায় নাই। সেইটো কাৰণে মই চৰকাৰক পানী অনুৰোধ জনাইছোঁ, তেখেতসকলে অতি সোনকালে এই বস্তুটো নিৰীক্ষণ কৰক, নিৰীক্ষণ কৰি ৰাইজৰ দুৰৱস্থাটো চাওক, চাই কিনে কি হয় তেখেতসকলক বুজি পাই কিছু দি হ'লেও ৰাইজক তৰফটো মই বাঞ্ছা কৰোঁ। হয়, আমাৰ কি কয় দাদাই যিটোখিনি বানৰ সমস্যাত ভুক্তভোগী হৈ আছে আৰু সেইটো নিৰ্মূল হ'ব লাগে, অতি সোনকালে হ'ব লাগে। প্ৰশাসন বহি আছে গাদীত, প্ৰশাসনে নেজানে দুৰ্ব্যৱস্থাটো সকলো ব্যৱস্থা নেজানে কি হৈ আছে নাই। সেইকাৰণে মই সেইটো থ্ৰুত মই আহিছোঁ, ইয়াৰ ভিডিঅ'খিনি প্ৰস্তুত কৰিব আহিছোঁ। কাৰণ যেনে প্ৰশাসনে গম পায় ইয়াৰ কাৱৈমাৰী অঞ্চলটোত যি দুৰ্ব্যৱস্থাত ভুগি আছে। আৰু প্ৰশাসনলৈ এক অনুৰোধ জনাওঁ আৰু মন্ত্ৰী তথা বিধায়কসকলক মই অনুৰোধ জনাওঁ যে এই কাৱৈমাৰী অঞ্চলৰ এই যিসকল ৰাইজ মথাউৰিৰ ওপৰত বসবাস কৰি আছে, শিবিৰত গৈ বসবাস কৰি আছে, তেখেতসকলে এই কৃষিৰ ওপৰতে ভিত্তি কৰি জীয়াই থাকে। গতিকে এইসকল ভৱিষ্যতৰ দিনত যে তেখেতসকলে বৰ কষ্টকৰ হ'ব সেয়া কোনো কথা নহয়, কষ্ট হ'বই নিশ্চয়। গতিকে ইয়াৰ পৰা ৰক্ষা পাবলৈ হ'লে প্ৰশাসনেও আমাক ৰাইজক সহায় কৰিবৰ বাবে মই টানি অনুৰোধ জনাওঁ। আৰু মন্ত্ৰীসকলক মই টানি অনুৰোধ জনাওঁ যে এই ৰিংবাতি আমাৰ কাৱৈমাৰী অঞ্চলটি পৰিদৰ্শন কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীদেৱ আহিছিল, ৰঞ্জিত দাস আহিছিল, পীযুষ হাজৰিকা আহিছিল, লগতে বিধায়কো আছিল। গতিকে সেই সময়ত মই এবাৰ ৰঞ্জিত দাস
ডাঙৰীয়াদেৱ মন্ত্ৰীদেৱক আৰু মুখ্যমন্ত্ৰীদেৱক মই টানি এটা অনুৰোধ জনাইছিলোঁ এই ৰিং বাতিৰ বিষয়ে মানে নিৰ্মাণৰ ভৱিষ্যতে কেনেকৈ কৰিব লাগে তেখেতে ক্ষীণমিনভাৱে অৱগত কৰিছিলোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী তেখেতে এই অঞ্চলত 2004 চনত প্ৰায় ঘূৰিছিলে গতিকে তেখেতে মানে এই ৰিং বান্ধটোৰ বিষয়ে আৰু বিশেষ বহল কৰি নকলেও হ'ব তেখেতে যাতে এই ৰিং বান্ধটি আমাৰ একদম শক্তিশালী কৰি নিৰ্মাণ কৰি এই বৃহত্তৰ অঞ্চলৰ ৰাজ্যক বানপানীৰ পৰা ৰক্ষা কৰিব বুলি মই এয়া দেখি পাইছে শিৱ মন্দিৰ পৰ্যন্ত পানীত বুৰ খাই গ'ল এয়া শিৱ মন্দিৰ সেইদিনাখনেই এই গছজোপা উঘলাই একেবাৰে ৰিং বান্ধটো মানে আঁতৰি গ'ল এইফালেদিও পানী ভিতৰলৈ একদম ভৰ ভৰকৈ সোমাব ধৰিলে পানী ইয়াৰ ৰিং বান্ধৰ ওপৰত প্ৰায় এক আঁঠু অৱস্থা ৰিং বান্ধটো ওখ নোহোৱা সেইটোকে অলপ দিগদাৰ ৰিং বানৰ ওপৰত কেনেকৈ ভাত বনাইছে আৰু কেনে থাকিছে সেই বান ষ্টাৰ্টৰ পৰা এতিয়ালৈকে কিমান ভুক্তভোগী হৈ আছে আহক আৰু আপোনাৰ দুষাৰ মন্তব্য শুনাও আমাৰ ইয়াত বাইদেউৰ পৰা বাইদেউ আপোনাৰ নামটো জনাব নি মোৰ নাম শ্ৰীমতী ডালিমী দাস হয় আপুনি মোৰ ঘৰ খোৱাং কাৰিমাৰীতে আজি 10-15 দিনে পানীতে আছোঁ চৰকাৰ সহায় সহযোগ পাইছোঁ বাৰু নোপোৱা নহয় খালি আমাৰ মানে ৰাস্তা পদূলিকেইটা অকণমান ভাল কৰি দিব লাগে তাকে চৰকাৰৰ ওচৰত অনুৰোধ কৰিছোঁ আৰু ঘৰ দুৱাৰবিলাকে বহুত ভাগিলে গৰু ছাগলীও কষ্ট হৈছে আৰু এইখন চৰকাৰে বহুত কামো কৰিছে আৰু নাই কৰা বুলি নকওঁ ৰাস্তা পদূলি ঘৰ দুৱাৰ খোৱা বোৱা গেছৰ পৰা চেনিটাইজাৰ এতিয়া ৰাস্তা পদূলিকেইটা ঠিক কৰি দিব লাগে আৰু আমাৰ সিমানদৰে প্ৰয়োজনীয় ঘৰ দুৱাৰ ভাঙিছে আমি আলিতে এনেকৈ ভাত চাত বনাই আছোঁ আৰু মানে 4টা পৰিয়াল আমি একেটা কেম্পতে খাইছোঁ ৰাতি হ'লে মানে ছাতি লৈ বহি থাকোঁ আৰু উপায় নাই বহুত বৰষুণ দি আছে ইয়াত হয় আৰু প্ৰশাসনক আপুনি কি ক'ব বিচাৰিছে আৰু এইটো বানৰ যিটো মথাৰিটো কেনেকৈ নিৰ্মাণ কৰিব লাগে কি কৰিব লাগে যেনেকৈ আকৌ নেক্সট নাহে যেনেকৈ আৰু যে ভালকৈ বনাই দিব লাগে আমাৰ ইমান মানে অৱস্থা নাইকিয়া আছে মানুহ গৰু ছাগলী হাঁহটো এটাও নায়েই চব উঠি গৈছে গৰু বেমাৰ হৈছে ছাগলী বেমাৰ হৈছে এই ৰিং বান্ধটো ভালকৈ বনাই দিব লাগে সেয়া চৰকাৰক অনুৰোধ কৰিছোঁ আৰু এইটো এটা বেমাৰ আজাৰটো হৈ আছে এইবিলাক গৰু বেমাৰ ছাগলী বেমাৰ মানুহৰো মানে ইটো সিটোকে হৈ আছে হয় আৰু প্ৰশাসনক কি ক'ব বিচাৰে লাষ্ট সদয় চৰকাৰক বিনম্ৰ অনুৰোধ কৰিছোঁ আমাৰ যাতে ৰিং বান্ধটো ভালকৈ কৰি দিয়ে আমি চৰকাৰৰ পৰা বহুত পাইছোঁ এইখন চৰকাৰ বিজেপি চৰকাৰ আমাক লাগে আৰু বহুত সুবিধা দিছে আৰু মানে আমাৰ ৰাস্তা বান্ধটো ভালকৈ বনাই দিলে আমাৰ একদম এই চৰকাৰক ধন্যবাদ দিম 9 বছৰ দিন নাই ভঙা হয় বাইদেউ আপুনি কি ক'ব বিচাৰে 9 বছৰ দিন নাই ভঙা পানীও নেদেখিছিলোঁ এইবাৰ মানে পানীত ভাঙি দিয়া দি হ'লে যিহেতু 2015ত অহা বুলি শুনিছোঁ তেতিয়া তাৰ বানটো বেছি হ'ল ন এইটো ব্যৱস্থা হৈছে হয় আৰু বাইদেউ আপুনি কিবা ক'ব বিচাৰিছে নেকি মই ক'ব বিচাৰিছোঁ মানে ঘৰ দুৱাৰবিলাক উঠি গ'ল আৰু ঘৰ ভাগি গ'ল দেখিছে আপুনি পানী বহুত পানী কাপোৰ কানি একোৱে নাই কাপোৰ কানি দিলেও ভালে পাওঁ যদি চব উঠি গ'ল চিলিণ্ডাৰটো বাৰু মানুহে ধৰি আনি দিলেহি পানী খাবলৈ গিলাচ নাই এইফালে পিছফালৰ ঘৰটো মানে সেইটো ন কিমান দিনৰ পৰা আছে হ'ল আজি সেই পানী সোমাব পাই আছে পানী সোমোৱাৰ পাছত আৰু প্ৰশাসনক আপুনি কি ক'ব বিচাৰিছে প্ৰশাসনবোৰ এতিয়া ডুবি গ'লে বয় বস্তু চব মানে পানীৰ তলত সোমাই গ'ল একো উপায় নাইকিয়া হৈছে আমাৰ গৰু ছাগলী হাঁহ পাৰ গোটেইখন মানে আলৈ ঠানি হৈছে গা সেইখিনিতো বাদেই দিছোঁ বা হাঁহখিনি বা য'তে ত'তে হেৰি হৈ আছে মৰিছেও ভালেকেইটা হয় আপোনালোকে যিটো জীৱিকা নিৰ্বাহ কৰিছে খেতি বাতিৰ ওপৰত ডিপেণ্ড কৰিব পানীৰ তলত সোমাই আছে এতিয়া
হয় এতিয়াও এফালে মানে মাটি ৰুব পৰা এতিয়া চবেই ৰুয়ে আছে আমাৰতো নোৱাৰোঁ মানুহে সোমাব পৰা নাই কঠীয়াটো তল গৈ আছে হয় আমাৰ এই বাইদেউ বহুত দুখিত প্ৰকাশ কৰি আছে কঠীয়া পৰ্যন্ত 1.5 বিঘামান ন 1.5 বিঘা কঠীয়া ডুবি বুৰ খাই আছে পানীৰ তলত কিন্তু কঠীয়া যিটো ধান আমি বছৰৰ খোৱাটো গোটেই বছৰটো চলিবলগীয়া হয় কিন্তু যিটো দুৰ্ব্যৱস্থা হৈছে আৰু আমাৰ বাইদেউহঁতে বহুত আতংকিত হৈ আছে আৰু কেনেকৈ চলিব বছৰটো কেনেকৈ বনাব আকৌ কেৰিয়াৰটো 0ৰ পৰা ষ্টাৰ্ট কৰিবলগীয়া হ'ব বুলি সিহঁতে আতংকিত হৈ আছে চৰকাৰে যেনিবা আমাক সহায় কৰি গৰু ছাগলী গোটেই 3টা ৰুম পাকঘৰ চব পানী সোমাই ভাঙি পৰি আছে এতিয়া আমি ইয়াত একেলগতে বনাই খাওঁ তাৰ ভিতৰত গৈ পেলাই মানে পানী পাৰ কৰিব তেনেকৈ শুওঁ আৰু মানে কোনো ঘৰটো পাছফালে ঘৰ গোটেই ভাঙি সোমাই আছে খালি বিচনা আপোনালোকৰ পকা ঘৰ আনিলে মানে 5 মিনিটৰ অৱস্থা নাই আৰু ভেটি খৰি গ'ল গোটেই গডৰেজ যিমান বস্তু চব ঘৰ উলিয়াব নোৱাৰিলোঁ এনেকৈ যদি গাঁওবুঢ়াই আদিৰ পৰা অকল পকা ঘৰটো চৰকাৰে দিয়ে খাব লাগে সেইটোতো চাব লাগে নিজে হয় আৰু আপুনি প্ৰশাসনক কি ক'ব বিচাৰে যিটো চৰকাৰ বুলি কয় চৰকাৰক কি ক'ব বিচাৰিছে চৰকাৰে যদি চাই কিনে চবকে ধৰ সমানে হৈ আমাৰ খেতিখিনি হেৰি কৰি আমাৰ ঘৰ পেট ভাত চলিব লাগিব চব পিনেই চাব লাগিব গৰুৱে গায়ে চব গৈছে আমাক চৰকাৰক মই এইটোৱে অনুৰোধ কৰিছোঁ যে আমাক চাই কিবা এটা সহায় কৰে কি ক'ম ঘৰ দুৱাৰ চাওক আৰু ল'ৰা ছোৱালী কিতাপ পত্ৰ গ'ল মুঠিলে আমাৰ কিবা সহায় কৰিব লাগে চৰকাৰটো আমিও চৰকাৰ মানুহ আমাৰো চৰকাৰ আমাক নেচাই নেমেলি চৰকাৰ নাহে আমাৰ দিয়া আছে আমি একোৱে নাপাওঁ না পানী এটুকা পাওঁ না টিপল এখন পাওঁ গৰু ছাগলী যি অৱস্থা আমাৰ গোটেই খেতি পথাৰ লোকচান একোৱে নিদিয়ে আমাক এইফালে নাহে ML যিজন আমি পঠিয়াইছোঁ প্ৰতিনিধি কৰি সেইজনৰ চেহেৰাই দেখা নাই আজিলৈকে আজি 10 দিন আগত পানী তুলিব আহে কিন্তু MLক দেখি নাপাওঁ আজিলৈকে ML চেহেৰা কেনেকৈ তাকো দেখি নাপাওঁ আৰু এই তিনিআলি সেই মানুহখিনিতে অকল সেই মানুহখিনিকে দিয়ে আমাৰ এইফালে মানুহ চিনিয়ে নাপাওঁ যে কোন আহিছে কোন দিছে একো ৰেচন এটাও নাপাওঁ আমি অকল গৰু দিব লাগে নে ছাগলীক দিব লাগে নে মানুহৰ লগত একোৱে নাই দিছিলে বাৰু হৈছে খোৱাং কলেজ যোৱা ৰাস্তা আৰু আপোনালোক দেখুৱাইছে কিছু ভিউজখিনি খোৱাং কলেজ যোৱা ৰাস্তাটো ইমান অৱস্থাটো বেয়া হৈ আছে দেখুৱাই আছোঁ এইফালে কাৰতে এয়া হৈছে খোৱাং কলেজ দেখি পাইছে খোৱাং কলেজৰ প্লেগ্ৰাউণ্ড ন এই প্লেগ্ৰাউণ্ডতে দেখিছে ইয়াৰ কণ্ডিশ্যনটো আমাৰ কাৱৈমাৰী অঞ্চলৰ এই অঞ্চলৰ ৰাইজ প্ৰায় কৃষিৰ ওপৰতে নিৰ্ভৰ কৰি জীৱিকা উপাৰ্জন কৰি চলি আছে এই বানপানীতে কৃষি বহুত নষ্ট হৈছে ইমানেই নষ্ট যে ভাবিব নোৱাৰি এতিয়া ধান খেতি কৰাটো সম্ভৱেই নহ'ব পানীৰ যিটো অৱস্থা দেখিছোঁ গতিকে সদূৰ ভৱিষ্যতে ৰবি শস্য কৰাহে চিন্তা চৰ্চা ৰাইজৰ হ'ব আৰু যাতে ৰবি শস্যৰ দিনত ভালকৈ চৰকাৰে যাতে ৰবি শস্যৰ কাৰণে ভাল সাহাৰ্য এটা শকত সাহাৰ্য দি পিনে ৰাইজক ৰবি শস্য কৰিবৰ কাৰণে মানে অনুদান এটা দিব লাগে সেইবাবে মই চৰকাৰৰ প্ৰতি অনুৰোধ থাকিল আৰু 2 নম্বৰতে আমাৰ ইয়াৰ এই বৃহৎ অঞ্চলৰ যিসকলে কৃষিৰ ওপৰতে ভিত্তি কৰি আছে তেখেতসকলে PM কিষাণৰ যিটো পইচা পাব লাগে সেইটো প্ৰায় বঞ্চিত হৈছে গতিকে প্ৰত্যেকেই এই PM কিষাণৰ পইচাটো পাব লাগে ইয়াতে ময়ো বিশেষকৈ PM কিষাণৰ পইচাটো পোৱা নাই মই অনলাইনত কৰিব গৈছিলোঁ কিন্তু অনলাইনত মোৰ ডাক নম্বৰ নথকাৰ কাৰণে মই অনলাইন কৰিব নোৱাৰিলোঁ আমাৰ এই গাঁওখনৰ গ'ল NC গাঁও সেই ডাক নম্বৰ নাই গতিকে অফলাইনত কিছুমান PM কিষাণৰ লিষ্ট বনি আছে কিছুমানে পাই আছে কিছুমানে পোৱা নাই গতিকে সামগ্ৰিকভাৱে মই ক'ব বিচাৰোঁ যে প্ৰায় মানুহকে সকলো মানুহকে PM কিষাণৰ পইচাটো এই অঞ্চলৰ কৃষকসকলক দিয়াৰ ব্যৱস্থা কৰিবৰ বাবে মই টানি অনুৰোধ জনালোঁ চৰকাৰক আমাৰ দাদা যিষাৰ কথা ক'লে সেইবোৰ হয় আৰু প্ৰশাসনে চকু কাণ দিব লাগে ভালকৈ এই গাঁৱৰ অৱস্থাটো যিটো অৱস্থা হৈ আছে সেইখিনি নিৰ্মূল যেনেকৈ বানৰ পৰা নিৰ্মূল হওক আৰু মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সকলো ৰাইজে ভালে আৰু কুশলে থাকে আৰু চৰকাৰৰ পৰা যিখিনি সুবিধা পাব লাগে চৰকাৰে যিখিনি সুবিধা দিব সেইখিনি সুবিধা মানে প্ৰত্যেকে পাব লাগে যিটো দুৰ্ব্যৱস্থা দেখি পাইছোঁ আৰু ময়ো
দুদিন আগত জগন্নাথ টেম্পলত গৈছিলোঁ আৰু জগন্নাথ টেম্পলত ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু আপোনালোক ৰাইজক প্ৰাৰ্থনা কৰক আমাৰ এই খোৱাং অঞ্চলটো যিটো খোৱাং মানে এইটো আমাৰ খোৱাং বুলি ক'ব পাৰি কিন্তু কাৱৈমাৰী যিটো আমাৰ অঞ্চল কাৰণ মই ইয়াৰ পৰা 5 বছৰ পৰি ইয়াত গ্ৰেজুৱেশ্যন কৰিছোঁ এই খোৱাং কলেজৰ পৰা আৰু খোৱাং কলেজৰ অৱস্থাটো বহুত বেয়া আৰু আজি এই ভিডিঅ'টো আপোনালোকক কেনেকুৱা লাগিলে আপোনালোকে জনাব আৰু কাৰণে মানৱীয় খাতিৰত যিখিনি বানপানী পীড়িতসকলক সহায় সহযোগিতা দিছে সেইখিনি সহায় সহযোগিতা সকলো বানপীড়িত লোকসকলে পাব লাগে আৰু তাৰ অন্যায় হকে মই আজি এইটো ভিডিঅ'টো বনাইছোঁ আৰু ৰাইজৰ যিখিনি সহায় সহযোগিতা পাইছে কি নাই সেইকাৰণে এই ভিডিঅ'টো মই আজি প্ৰস্তুত কৰিছোঁ আৰু আপোনালোকে যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু এই প্ৰশাসনৰ ঘৰলৈ যেনে যায় আৰু ৰাইজে যি প্ৰশাসনৰ সুবিধাখিনি আছে সেইখিনি সুবিধা পাব লাগে আৰু এটা ন্যায়মতে মই কথাটো কৈছোঁ তেন্তে আজিলৈ আহোঁ তেন্তে টাটা বাই বাই আৰু